কাঞ্চন, মৌগুটি, ৰাগ তিনিওটা বন্ধুৱে ফুটবল খেলি আছিল। ৰতনপুৰ নামৰ ঠাইত এজন একটকীয়া বৰফৰ বেপাৰী আছিল। তেওঁ একটকীয়া বৰফ বিক্ৰী কৰে আৰু তেওঁৰ বৰফ সকলোৱে খাই ভাল পায়। এদিনাখন সেই বৰফৰ বেপাৰীজন কাঞ্চনহঁতৰ গাঁৱত বৰফ বিক্ৰী কৰিবলৈ গৈছিল। আমিও বৰফ খাম। খুৰা, আপোনাৰ একটকীয়া বৰফ খাই খুব ভাল লাগে, আমাকো একটকীয়া বৰফ দিয়ক। ৰ'বা দিছোঁ। এই বুলি কৈ বৰফৱালাজনে দুয়োজনকে বৰফ দিলে। এইটো লোৱা। দিয়ক খুৰা। তোমালোকক দিয়ে মই অন্য স্থানলৈ যামগৈ। কাঞ্চনহঁতৰ গাঁৱত তেওঁ বৰফ বিক্ৰী কৰিবলৈ গৈছিল। তেতিয়া কাঞ্চনে হঠাতে তেওঁক গৈ দেখিলেগৈ। সৌজন দেখোন একটকীয়া বৰফ আমাৰ গাঁৱত আহিছে, মই গৈ লগৰকেইটাক কমগৈ। এই বুলি কৈ কাঞ্চনে তাৰ লগৰীয়া ৰাগ আৰু মৌগুটিক ক'বলৈ গ'ল। ভাইটি, কেনে লাগে? কাঞ্চনে দৌৰি গৈ তাৰ লগৰীয়া ৰাগ আৰু মৌগুটিক গৈ ক'লেগৈ। তোমালোক দুটা ইয়াতে খেলি আছা, মই তোমালোক দুটাকে বিচাৰি ফুৰিছোঁ, ব'লা একটকীয়া বৰফ খাওঁগৈ। এই বৰ ধুনীয়া কথা। ৰ'বা এতিয়া আমাৰ হাতত পইচা নাই নহয়। আমি প্ৰথমে ঘৰৰ পৰা গৈ পইচাটো লৈ আহিবগৈ লাগিব, তাৰপিছতহে আমি বৰফ খাব পাৰিম। তুমি ইয়াতে ৰখি থাকিবা। ব'লা মোৰ দাদা, আমি ঘৰৰ পৰা পইচা লৈ আহোঁগৈ, তাৰপিছত যাম। দুইটাই ঘৰৰ পৰা পইচা লৈ আহোঁগৈ, ব'লা। ৰাগ আৰু মৌগুটিয়ে ঘৰৰ পৰা পইচা আনিবলৈ গ'ল। কাঞ্চনে সিহঁতৰ বাবে অপেক্ষা কৰি আছে। ৰাগ আৰু মৌগুটিয়ে সিহঁত দুয়োটাই ঘৰৰ পৰা পইচা আনিবলৈ গ'লগৈ। সিহঁতে ঘৰৰ পৰা এক টকা দুয়োটাই লৈ আহিল আৰু প্ৰথমে কাঞ্চনক লগ কৰি দ্বিতীয়তে সিহঁতে বৰফ খাবলৈ যাব। এই বুলি তাহাঁত ওলাই গ'ল। কাঞ্চন তাত অকলে ৰৈ থাকি ভাগৰুৱা হৈ ক'লে, ইহঁত ইমান দেৰিলৈকে কি কৰি আছে? অথনিৰ পৰা ৰৈ আছোঁ। অৱশেষত মৌগুটি আৰু ৰাগ আহি কাঞ্চনৰ ওচৰ পালেহি। দুয়োটাই ভাগৰি আহি কাঞ্চনৰ ওচৰত পাই ক'লে, ব'লা আমি দৌৰি যাওঁ, নহ'লে বৰফৰ বেপাৰীটো গুচি যাবগৈ। কাঞ্চনে ক'লে, ব'লা যাওঁ। তিনিওটাই আনন্দ মনেৰে ফূৰ্তি কৰি বৰফ খাবলৈ গৈছেগৈ। সিহঁতে দৌৰি বৰফৱালাজনৰ ওচৰ পালেগৈ। বৰফৱালাজনক দেখা পাই আনন্দত ক'ব নোৱাৰা হৈ সিহঁত তিনিওটা দৌৰি বৰফৱালাজনৰ ওচৰলৈ গ'লগৈ। খুৰা, আমাকো একটকীয়া বৰফ দিয়ক। আমাৰ তিনিওটাই দৌৰি একটকীয়া বৰফ খাবলৈ আহিছোঁ। ৰ'বা ভাইটিহঁত, দিছোঁ। এই বুলি কৈ বৰফৱালাজনে তিনিওটাকে একটকীয়া বৰফ হাতত দিলে। সিহঁতক বৰফ দিয়েই বৰফৱালাজন অন্য স্থানলৈ ঢাপলি মেলিলে। সিহঁতে নিজৰ মাজতে কথা পাতিবলৈ আৰম্ভ কৰিলে। মৌগুটিয়ে ক'লে, শুনিছানে বন্ধুসকল, বৰফ খোৱাৰ মজাই বেলেগ ন? ৰাগে ক'লে, সঁচাকৈ মোৰ দাদা, বৰ ভাল লাগিছে খাই। সদায় এনেকৈ খাবলৈ পাই থকা হ'লে। এতিয়া আমি বৰফ খাই যাওঁগৈ, ব'লা। তিনিওটাই আনন্দ কৰি বৰফ খাই কথা পাতি ঘৰলৈ গ'লগৈ। বৰফৱালাজনেও অন্য স্থানত গৈ বৰফ বিক্ৰী কৰিবলৈ ল'লেগৈ। থেংক ইউ গাইজ, আজিলৈ ইমানেই। লগ পাম আকৌ পুনৰ এটা ভিডিঅ'ত।